কমেন্ট কৰি জনাব কমেন্ট কৰি আপোনালোকৰ নিশ্চয় ওলাব দেখিলে মানে পুনৰবাৰ একদম মই নিহাৰিকা ৰেচিপি এণ্ড ব্লগ চেনেলটিলৈ আৰু আজি একদম পূৰা টিকা ফটা ৰ'দ অসমীয়া ভাষাত কয় টিকা ফটা ৰ'দ মানে বহুত ধুনীয়া এটা ৰ'দ মানে পূজাৰ পৰা একদম বৰষুণে এতিয়া একদম ধুনীয়া ৰ'দ কিমান যে কাপোৰ ধুলোঁ মানে ক'ব নোৱাৰোঁ বহুত কাপোৰ ধুলোঁ ভাগৰ লাগিছে এতিয়া অকণমান আজৰি হৈছোঁ আৰু এতিয়া খাম টেঙা যিহেতু ৰাবাব টেঙাৰ ছিজন আৰু সেইকাৰণে এতিয়া খাম ৰাবাব টেঙা আমাৰ ওচৰ ভণ্টিজনী আৰু হিয়া ভণ্টি একদম কাটি আছে ৰাবাব টেঙা বুলি ক'লে জিভাপনি ওলাই গৈছে কাকা জিভাপনি ওলাইছে ব'লক দেখাওঁগৈ আপোনালোকৰ নিশ্চয় ওলাব দেখিলে মানে ব'লক তেতিয়াহ'লে ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰোঁ আৰু এতিয়া বাজিছে 12টা তেতিয়া একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থাকিব শেষত জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে তেতিয়াহ'লে ব'লক ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰোঁ আজি চাওক কিমান কাপোৰ ধুলোঁ একদম ঢেৰ কাপোৰ ধুলোঁ আৰু ধুবলৈ আছেই টেঙা কোনে কোনে খাব তোক লৈ টেঙা নোখোৱা ন মাৰামাৰি নকৰিবা খালি কথা কাজিয়া লাগা নাই দিব আৰু টেঙা খাবা নহয় খাবা নাই নিদো পকা খাবা দে টেঙা খাবা নাই খাবা কেইটা কাটিছা এতিয়া টেঙা এতিয়ালৈকে চাৰিটা নাই সিয়াই পূৰা খাব আজি তম কিমান দিনৰ পিছত ৰ'দ দিছে মিক্স কৰি দিছ ন গোটেইকেইটা এটা টেঙাটো খাবলৈ হৈছে আকৌ ন এয়া এইখিলা ডাঙৰ পাত ৰ'বা পাতখিলা কাটিম এই পূৰা টেঙা কটাত বিজি কাকালৈ ওলাইছে দেখি জনাব কমেণ্ট কৰি জনাব কমেণ্ট কৰি এতিয়া আমি খাবলৈ লৈছোঁ টেঙা চাহ খাইছা কি চাহ খাইছা ভাবিছা লাল চাহ খাইছা गुड मॉर्निंग कर दे गुड मॉर्निंग एवरीवन कैसे हो सब लोग मछली जल की रानी है तो कह देती मछली जल की रानी है जीवन इसका पानी है लास्ट बना लगे ए हल्के गुआवा हाथ लगाओ तो डर जाएगी हाथ लगाओ तो डर जाएगी बाहर निकाल दो मर जाएगी डर जाएगी हेलो एवरीवन আৰু আজি মই পেছা আমি চাহ খাই সকলোৱে হিয়া আৰু আমাৰ বেটা এটা বহি চাহ খাইছোঁ তাৰপিছত আৰু কালি ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ আজি মৰ্ণিঙৰ আকৌ আৰম্ভ কৰিছোঁ আজি সেইটো চানডে আৰু ইয়াত ৰাতিপুৱা খানা বনাই আছোঁ লাইটে কাম কৰিছোঁ আৰু আজি কণ্টিনিউ কৰি যাম আজিও বহুত ডাঙৰ এটা ধুনীয়া ৰ'দ দিছে আৰু কণ্টিনিউ কৰি যাম আজি আৰু আপোনালোকে চাই থাকিব একেবাৰে শেষলৈকে আৰু ৰাতিপুৱা মানে খাই মেলি আজৰি হ'লোঁ ভিডিঅ'হে কৰা নহ'ল তাৰপিছত মই এতিয়া হেনা লগালোঁ পুষ্প হেনা লগালোঁ এতিয়া 2 ঘণ্টামান ৰাখিম আৰু যিহেতু ৰ'দ বহুত ধুনীয়া দিছে সেইকাৰণে লগাই ল'লোঁ আৰু এতিয়া মায়ে ভাত শাক বনাই আছে আজি মাটিমাহ বনাইছে মোৰ ফেভৰেট আৰু আলহী অহা কথা আছে আমাৰ ঘৰৰে হয় আপা নিচা দি অহা কথা আছে মানে আহিব এই আপা ওচৰ আপা ঘৰত সোমালে আমাৰ ঘৰলৈ আহিব ভাত পানী খাই যাব মায়ে বনাই আছে তো আপোনালোকে চাই থাকক ভিডিঅ'টো কি দেখাব পাৰোঁ আৰু এতিয়া হেনাখিনি হেৰি কৰি মেলি এতিয়া অকণমান কাপোৰ আছে চিলাবলৈ যাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কি দেখাব পাৰোঁ আৰু মই এতিয়া বনাব লৈছোঁ চিকেন বনাই আছোঁ আৰু এইফালে মাটি দালি মোৰ ফেভৰেট আৰু এইফালে মাছৰ তৰকাৰী এইফালে ঔটেঙাৰ টক খাম আৰু আজি আৰু এতিয়া সাজৰি পাইছোঁ চুলি ধুলোঁ হেনা কৰি হাতত পূৰা জেতুকাৰ পৰা জেতুকা হৈ আছে ৰঙা হৈছে অলপমান বিহু ছিজনত চাগে সেই হেনাটো ডাঠকৈ লগাই থৈলে এঘণ্টামান লগাই থ'লে চাগে ধুনীয়া কালাৰ আহি পৰিব আমাৰ সেই আহি আপেহি তামোল কাটিব গৈছোঁ আজি ইমান তামোল এখন খাওঁ লাগিছে কাটিছেনে বহুত ধুনীয়া দেই তামোলটো খাবলৈ ভাল লাগিব এতিয়া সেই ভাত খায়ো আজৰি হ'লোঁ তাৰপিছত এতিয়া তামোল এখন খাওঁ তামোল মানে সদায় নাখাওঁ কেতিয়াবা এখন খাবলৈ মন যায় তেনেকৈ খাওঁ এইখিনি শুকাবলৈ লাগিব চুলিখিনি মেলি থ'ব লাগিব অলপমান
অকণমান এতিয়া আৰাম কৰোঁ আৰাম মানে একো নলৰা নুশুৱেই তাক খুৱাওঁতে মোৰ ভাগৰ লাগিলে আজি এঘণ্টামান যুঁজি খোৱালোঁ কি যে কৰিব লগা হোৱা নাই মানে ভাত খুৱাবৰ কাৰণে সদায় সেই তেনেকুৱা কেতিয়াবাহে ধুনীয়াকৈ খায় সদায় মানে তাক মানে পূৰা লাগি থাকিব লাগে খুৱাবলৈ এতিয়া সেই অকণমান বহিছোঁ তাক খুৱাওঁতে ভাগৰ লাগি গ'ল মানে আচলতে এতিয়া অকণমান বহিছোঁ তামোল অকণমান খাওঁ অকণমান বহোঁ কথা পাতোঁ সেয়াই তাৰপিছত আপোনালোকক আৰু একেবাৰে গধূলিলৈকে ভিডিঅ'টো চাই থাকিব আপোনালোকে একেবাৰে গধূলিলৈকে দেখা থাকিব আপোনালোকক ভিডিঅ'টো চাই থাকিব বৰ ধুনীয়া ধুনীয়া কথা চিধা তামোলটো পাণডোখৰ ফটা পাতি যাই আহিব পাণডোখৰ নাখাওঁ এইডোখৰ কাটি দে বেয়াডোখৰ কাটি দে পাণটো লেহুকা নিচিনা ন তই নাখাওঁ আৰু চাওকচোন বাৰু মই তামোল এখন খাইছিলোঁ যে মুখখন কেনেকুৱা দেখাইছে মোৰ নিজৰে হাঁহি উঠিছে ভিডিঅ'টো দেখি মানে কেনেকৈ তামোল খাইছোঁ নহয় মই ইমান তামোল নাখায় বাৰু মই খাওঁ কেতিয়াবা কেতিয়াবা এই তামোল নাখাই খাব কৈছোঁ খাবি নেকি হেল্ল' এভৰিৱান আৰু এতিয়া আমি ডক্টৰৰ ওচৰলৈ ওলালোঁ মানে হঠাৎ যাব লগা হ'ল ডক্টৰৰ ওচৰলৈ মানে আমাৰ বেটা একদম চৰ্দি হৈ গ'ল অলপ আৰু এতিয়া ছিজনটো তেনেকুৱাই হৈছে ঠাণ্ডা গৰম পৰিছে সেইকাৰণে চৰ্দি জ্বৰ হৈছে অলপমান চৰ্দি হৈছে বেছি হোৱা নাই তাকে মানে প্ৰথম হওঁতে দেখাই লওঁ নহ'লে বেছি হ'লে দিগদাৰ হ'ব আৰু লগতে ভৰিটোত অকণমান খজুৱা আছে কি হৈছে নাজানো দেখাই দিম লগতে আৰু তাৰপিছত সেয়া ল'ৰা গা ভাল নহ'লে বুলিলে আৰু উঠিলা অঁ উঠিলা সেই ল'ৰা গা ভাল নহ'লে বোলে মন চন একদম ভাল লাগি নাথাকে তাকে অকণমান বোলো দেখাই আনো ডক্টৰৰ ওচৰৰ পৰা নানো তোমাৰ কি হৈছে হাও হৈছে এইফালে চোৱা চৰ্দি হৈছে ভাল হৈ যাব ন ডক্টৰৰ ওচৰলৈ গৈছোঁ হয় নাই এতিয়া গৈ থাকোঁ ন গৈ দিয়া এতিয়া ডক্টৰৰ ওচৰত পালোহি এখেত গৈছে টিকেটটো কাটি ল'বলৈ বাইদেউ আহিলে জানিবা জ্বৰ এনেই অকণমান গাটো গৰম অলপ বেছি নহয় অলপকৈ তথাপিও এই দেখাবলৈ আহি গ'লোঁ আৰু খেলি আছিলে কিন্তু হঠাৎ মানে চৰ্দিটো হৈ গ'ল আচলতে ৰাতিপুৱা যুঁজ খাইছিলে সেইকাৰণে হ'ল নেকি আৰু দেখিছে ন পেচেণ্ট বহুত সৰু বাচ্চাবোৰে লৈ আহিছে ইমান হৈছে জ্বৰ কাহ বহুত ভিৰ ইমান ভিৰ হৈ নাথাকে আজি বহুত বেছি ভিৰ হৈ আছে আৰু বেটাও অলপ আমনি কৰিছে এয়া অলপ দেখাই দিলোঁ আপোনালোকক দেখাই মেলি আহিলোঁ এখেতে দৰৱ লৈছে চৰ্দি তেনেকৈ বিশেষ নাই দৰৱ দিছে খজুৱতি দৰৱ দিছে তাৰপাছত জ্বৰৰটো দৰৱ লৈ লৈছোঁ হ'ব পাৰে কেনেবাকৈ তাৰপিছত এতিয়া হৈ গ'ল ন বেটা এতিয়া ডক্টৰৰ ওচৰৰ পৰা ল'লোঁ আৰু বেটা কি জানেনে ডক্টৰৰ ওচৰলৈ যাম মই ভয় নকৰোঁ বেজি ল'ম তেনেকৈ কৈ আছে মনটো ভালো লাগিছে আনকালে ডক্টৰৰ ওচৰলৈ গ'লে মানে অলপ মানে ভয় কৰে আৰু বিচনাখনত শুই নিদিয়ে কেতিয়াও আজি একদম ধুনীয়াকৈ ডক্টৰৰ ওচৰলৈ যাম তেনেকৈ কৈছে মানে ভাল লাগিছে আৰু এতিয়া ঘৰলৈ যাম ন হয় নাই ঘৰলৈ যাম এবাৰ হাই কৈ দিয়ে মাত লাইছে ন জুচ খাম এতিয়া জুচ পাক দিব লাগিব খাবলৈ জুচ খাম ন হেল্ল' এভৰিৱান আৰু পালোহি অলপ আগত তাৰপিছত বেটাক অলপমান কিবাকিবি খুৱাই দৰৱ খোৱালোঁ সি বাৰু খেলি আছে ইমান বেছি নহয় হ'লেও বেছি হোৱাতকৈ ৰখি থকাতকৈ মানে ফটাফট কৰি দেখাই নিলোগৈ আৰু যিহেতু এতিয়া মানে ছিজন আৰু চবৰে জ্বৰ চৰ্দি কাহ হৈছে আমাৰ ভতিজা ল'ৰা এটাও এতিয়া এডমিট হৈ আছে ডিব্ৰুগড় চিষ্ট্ৰিত তাৰ মানে অলপ মানে হেৰি হ'ল বমি হ'ল জ্বৰ হ'ল তাৰপিছত আৰু মানে ইনফেকশ্যন এনেকুৱা হ'ল আৰু সেই তেনেকৈ মানে বেছি হ'ল এডমিট কৰিলে এতিয়া যেনিবা ভালে পাইছে বাৰু ভাল পাইছে লাহে লাহে আৰু সেয়া বেছি হোৱালৈকে ৰখি থকাতকৈ সোনকালে ফটাফট দেখুৱাটোৱে ভাল মানে আৰু এতিয়া ভালকৈ সাৱধানকৈ ৰাখিব সৰু ল'ৰা ছোৱালীও চবকে ভালকৈ ৰাখিব কাৰণ এতিয়া ঠাণ্ডা গৰম যিহেতু পৰিছে সেইবাবে আৰু এতিয়া খেলি আছে যেনিবা আৰু মনটো ইমান ভাল লাগি থকা নাই ভাবিছোঁ আৰু ভিডিঅ' নকৰোঁ কাৰণ 2 দিন হৈ গ'ল ভিডিঅ'টো ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰিম আৰু তাৰপিছত আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ঠিক আছে তেতিয়াহ'লে আজিলৈ বাই বাই নতুন ভিডিঅ' ৰেচিপিৰ সৈতে পুনৰ লগ পাম ভালকৈ থাকিব সুস্থ হৈ থাকিব বাই বাই এভৰিৱান